Hello guys, welcome back to my channel. আজি ওলাইছো ঘৰ যাবলে মোৰ ঘৰ হৈছে ডিগবৈত আৰু এয়া আৰম্ভ কৰিলো মোৰ যাত্ৰা টু এয়াৰপোৰ্ট এই জাস্ট নামিলো কেবৰ পৰা এটো হৈছে বেংগালোৰ এয়াৰপোৰ্ট টাৰ্মিনেল 2 এটো এটা নতুন টাৰ্মিনেল ভিতৰলৈ যাও আৰু আপোনালোকক দেখাও Wow guys, just look at the decorations. Iman dhuniya kobarjan beleg jagat ahilu tenukwa lagise. Mor hatot ase eta main luggage aru eta handbag which is a backpack aru eya goi asu towards the counter. One good thing about this airport is that yate besibag system bur self service hoy gotike bahut quickly apnar sob process hoy jabo aru bahut dhuniya ke guide kori diye hokole. And finally guys, বহুত কম সময়ত মোৰ boarding pass ওলোৱা হৈ গ'ল, main luggage belt দিয়া হৈ গ'ল, এতিয়া গৈ আছো towards security check. মোৰ security check হৈ গ'ল, আজি সব সোনকালে হ'ল, এটাই ডিফাৰেন্স লাগিলে যে প্ৰতিটো process ইয়াতে খুব কুইক আৰু বহুত ধুনীয়া এয়াৰপৰ্টটো নতুন, বহুতে কৈ আছিলে যে T2 টাৰ্মিনেলে লাইক চাবলগীয়া বুলি সঁচাকৈ মোৰ পিছফালে দেখিছে চাগে আপোনালোকে কেকটাছ গাৰ্ডেন টাইপ দিজ আৰ লাইক ৰিয়েল প্লাণ্টছ লাইভ প্লাণ্টছ হয় মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম যিমান পাৰোঁ গতিকে চাই থাকক ব্লগটো এণ্ডিঙলৈকে প্ৰথমতে মই দেখুৱাম আপোনালোকক কেকটাছ প্লাণ্টছ তাৰপিছত কিছুমান শ্বট ল'ম এয়াৰপৰ্টৰ ভিতৰত যাতে আপোনালোকক দেখুৱাব পাৰোঁ আৰু চাই থাকক দেৱ দেৱীৰ প্ৰতিমা থৈছে তেনেকৈ এতিয়া মই গৈ আছোঁ মোৰ গেটৰ ওচৰত মোৰ ফ্লাইট আছে 10:40 টাইম আছে এতিয়া কেইটা বাজিছে এতিয়া বাজিছে 8:20 গতিকে মোৰ হাতত বহুত সময় আজি ভালকৈ চাম আৰু চাওঁ কিবা যদি ভোক লাগে কিবা অলপ খাম কি গৈ আছোঁ এই পেছেজটো গেটছলৈ যায় ডমেষ্টিক গেটছ আৰু এনেকৈ ধুনীয়া সুন্দৰ পেইণ্টিংছ লগোৱা আছে এইখিনিৰ পৰা মাৰ্কেট ষ্টাৰ্ট হয় আৰু এটা বস্তু দেখাওঁ আপোনালোকক এই চিটটো দেখিছে খুব ইউনিক চিটছ আছে আগলৈও চোফাবোৰ খুব ধুনীয়া মানে অন্যৰ এয়াৰপৰ্টৰ তুলনাত খুবেই ইউনিক আৰু ধুনীয়া ওপৰত চাগে লাউঞ্জ আছে মোৰ এয়াৰপৰ্টৰ থিমটো বহুত ভাল লাগিলে গোল্ডেন আৰু লগতে গ্ৰীনাৰী খুব ডিফাৰেণ্ট টাইপছ অফ প্লাণ্টছ গ্ৰীণ এণ্ড গোল্ডেন কম্বিনেশ্যন মোৰ গেটখন তলত আছে গতিকে অলপ পিছত যাম ইয়াতে চাওঁ কিবা যদি খাবলৈ মন যায় খাম অলপ এক্সপ্ল'ৰ কৰোঁ আহিলোঁ এপাক তলৰ পৰা ইয়াতে সোমাম ভাবিছোঁ কিবা লাইট অলপ স্নেকিং কৰি লওঁ অনেষ্টলি ব্ৰেকফাষ্ট অৰ্ডাৰ কৰোঁতে মই খুব কনফিউজ হৈ গৈছিলোঁ কিন্তু ফাইনেলি দ্য ষ্ট্ৰাগল ইজ অ'ভাৰ আই অৰ্ডাৰ্ড ছাম এগ পেটি এণ্ড এ টোষ্ট আচলতে মই আজি বহুত জল্দি আহি পালোঁ মই ভবা নাছিলোঁ যে ইমান জল্দি হৈ যাব সব মানে প্ৰচেছবোৰ
গতিকে মোৰ হাতত বহুত টাইম আছে খাই মেলি চাওঁ আৰু যদি কিবা এক্সপ্ল'ৰ কৰিব লগা জেগা থাকে গতিকে চাই থাকিব ব্লগটো প্লিজ ফাইনেলি দ্য কফি ইজ হিয়াৰ comes my breakfast meal potato patty toast and scrambled egg and of course coffee খাই লৈ আকৌ আপোনালোকক দেখুৱাম It's almost boarding time now মোৰ breakfast কৰা হৈ গ'ল এতিয়া যাওঁ towards the gate Finally the long wait is over আৰু এয়া গৈ আছোঁ towards our flight এইখনে হ'ব আমাৰ ফ্লাইট ফাইনেলি পালোহি এতিয়া ভিতৰলৈ সোমাম And I got the window seat guys who doesn't like window seat right আৰু এয়া দিয়া হৈছে food from the airline Okay so let me show you the food This is paneer bhurji along with parathas and they also gave a cute little bun and along with that they also gave a smoothie which is guava and chili flavored and of course they gave a bottle of water and last tahate serve korisil warm beverage চাহ বা কফি মই ললো লাল চাহ কাৰণ ফ্লাইটত ভিউ এনজয় কৰি লাল চাহ খোৱাৰ মজাটোৱে বেলেগ वहाँ का तापमान 36 डिग्री सेल्सियस है आप अपने मोबाइल फोन का उपयोग कर सकते हैं सभी यात्रियों से निवेदन है कि कुर्सी के पेटी का संकेत बंद होने तक अपने निर्धारित स्थान पर ही बैठे रहें এতিয়া মই ৰখি আছোঁ হি খানাপাৰা বাছ ষ্টেচনত ইমান গৰম লাগিছে ইয়াতে একচুৱেলি টেম্পাৰেচাৰ ডিফাৰেঞ্চটো বহুত বেছি বেলেগ বেংগলোৰ ক্লাইমেট বহুত কুল মই গুৱাহাটী আহি বেছিকৈ একো ৰেকৰ্ডিং নকৰিলোঁ অলপ ৰেষ্ট ল'লোঁ এতিয়া আকৌ শুনিলোঁ যে বাছখন লেট প্ৰায় 1.5 ঘণ্টামান লেট সেইকাৰণে ৰখি আছোঁ আৰু এতিয়া বাজিছে 4:15 আৰু মই শুই আছিলোঁ পটককৈ উঠি গ'লোঁ বাছখন বেয়া হ'ল কাকজানত বাকী মানুহবোৰে লাগি আছে ঠিক কৰিবলৈ জানো এতিয়া কি হয় তাকে অপেক্ষা কৰি আছোঁ One eternity later. Guys, এয়া চাওক কি অৱস্থা কাকজানৰ পৰা এখন স্কুল বাছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ এয়া পালোহি ডিব্ৰুগড় আৰু প্ৰায় চাগে 1.5-2 ঘণ্টামানত পামগৈ ডিগবৈ ফাইনেলি গাইজ ডিগবৈ পালোহি আজি ৰাতিপুৱা পালোহি অলপ ফ্ৰেছ হ'লোঁ এতিয়া ৰাতিপুৱা বুলিও ক'ব নোৱাৰি প্ৰায় 11:30 মান বজাতহে সোমাইছোঁহি ঘৰ ইউজুৱেলি পাবহি লাগিছিল 7:30 মান বজাত কিন্তু কালি মোৰ লগত জাৰ্ণি নহ'ল ষ্ট্ৰাগলহে হ'ল বাছখন খানাপাৰা ষ্টেচনত প্ৰায় 1.5 ঘণ্টামান লেট আহিল তাৰপিছত ঠিকেই চলি গৈছিল মাজতে ধাবাখনত ৰখাইছিলে তাত বিশেষ একো ৰেকৰ্ড কৰিব লগা নাছিল বাবে নকৰিলোঁ তাৰপিছত ৰাতিপুৱা 4:15 মানত বাছখন বেয়া হ'ল কাকজানত বেয়া হোৱাৰ পাছত ভাবিছিলোঁ যে চলিব আৰু অলপ পাংচাৰ কিবা এটা হৈছে ঠিক হ'ব মাইনৰ কিবা এটা কিন্তু সিহঁতি চেষ্টা কৰিলে পিছত গম পালে যে বাছৰ যিডাল ব্ৰেকেট যিডাল নট সেই মেইন বস্তুটোৱে খুলি গ'ল গতিকে ক'লে বাছখন নচলে বুলি সিহঁতি ক'লে যে বেলেগ বাছৰ ব্যৱস্থা কৰিব আৰু কাকজানৰ পৰা ডিগবৈ যথেষ্ট দূৰ গতিকে আৰু কিবা মানে ট্ৰেন্সপৰ্টেশ্যনৰ সুবিধাও মই ভাবি নাপালোঁ তাৰপৰা যিখন বাছ ব্যৱস্থা কৰিলে সেইখন আকৌ এখন স্কুল বাছত আহিলোঁ যেনে তেনে ষ্ট্ৰাগল কৰি লাগেজো মানে একেবাৰে ছিটৰ ছাইডতহে ল'বলগীয়া হ'ল যেনে তেনে আহি পালোঁ তাৰপিছত বাছখন তিনিচুকীয়াতে আমাক ৰখাই দিলে তিনিচুকীয়াৰ পৰা আকৌ বেলেগ প্ৰাইভেট গাড়ী লৈ মেলি যেনে তেনে ঘৰ পাইছোঁহি এইটো মোৰ লাইফৰ এটা মানে
মেমৰিত থাকি যাব আৰু একদম মেমৰেবল হৈ গ'ল গতিকে আজি ষ্ট্ৰাগলটোৰ পৰা বহুত কথা শিকিলোঁ সেইকাৰণে অকল প্ৰিমিয়াম বাছ বুলিয়ে বাছ কেতিয়াও বুক নকৰিব যে এইখন AC এইখন প্ৰিমিয়াম বহুত কেতিয়াবা মানে অলপ চাই চিটি ৰিভিউজ ভালকৈ কৰিলে ভাল আৰু তাতে অলপ মই ভাবোঁ যে বাছবোৰৰ অলপ ছাৰ্ভিচটো ভাল কৰিব লাগে মই বাছখনৰ নামটো ৰিভিল নকৰোঁ বাৰু এইটো ব্লগত কিন্তু অলপ ছাৰ্ভিচটো সিহঁতি ভাল কৰিব পাৰে আমি কথা পাতিছিলোঁ মেনেজাৰজনৰ লগতো তেখেতৰ ৰেছপন্সটো খুব এটা ভাল নাপালোঁ তাহাঁতি আমাৰ পইচা চাবলৈ গ'লে ৰিফাণ্ডো কৰা নাই তেনেকৈ কৰিম বুলি ক'লে যদিও গতিকে অকণমান চাই চিটি ৰিভিউজ শুনি মেলি সদায় টিকেট কৰিব আৰু মই অনুৰোধ কৰিছোঁ বাছ যিবিলাক মেনেজমেণ্ট ছিষ্টেমছ বা বাছ কোম্পানীবোৰক যাতে ইহঁতৰ ৰেছপন্সটো অলপ ভাল কৰে কাষ্টমাৰ ছাৰ্ভিচটো আৰু ভাল কৰে আৰু অকণমান কেয়াৰ লয় যিখিনি পেচেঞ্জাৰ্ছ আছে এনেকৈ খুব আমাৰ কষ্ট হ'ল আজি জাৰ্ণিটো বাৰু যি হ'ল ভালে কুশলে ঘৰ পালোহি এতিয়া আৰু আগলৈও ঘৰত ব্লগছ বনাই যাম গতিকে চাই থাকিব আৰু যিসকলে মোৰ ভিডিঅ'টো এণ্ডিঙলৈকে চালে বহুত বহুত ধন্যবাদ এনেকৈ মোক ছাপোৰ্ট কৰি যাব আৰু নেক্সট ব্লগ বনাম আৰু ইণ্টাৰেষ্টিং ব্লগছ আনিম গানো গাম গতিকে চাই থাকিব মোৰ চেনেলটো যদি ভিডিঅ'টো ভাল পালে চাই ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ কিবা ছাজেশ্যনছ দিব লগা থাকে কিবা ক'ব লগা থাকে ফিডবেক দিব লগা থাকে প্লিজ কমেণ্ট কৰি দিব এই ভিডিঅ'ৰ তলত আৰু আপোনালোকে যদি ভাল সঁচাকৈয়ে পালে ভিডিঅ'টো চাই অলপ শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ যাৰ লগতে পাৰে গতিকে আজিলৈ সামৰোঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' চি ইউ ইন মাই নেক্সট ভিডিঅ'